হাই গাইজ 30 ডেজৰ যিটো মই চেলেঞ্জ লৈছিলোঁ এটা আপোনালোকে গম পায় কিন্তু এই চেলেঞ্জটো মই কিমান দূৰ আচলতে পূৰ কৰিবলৈ সম্ভৱ হ'ব সেইটো মই নাজানো কিন্তু নিজৰ মাজতে এটা পজিটিভ ভাইবছ ৰাখিছোঁ যে মই এইটো পাৰিম আৰু কৰিম যিহেতু মই 1.5 বছৰে এইখিনিতে চেষ্টা কৰি আহিছিলোঁ যিহেতু মোৰ কামবিলাক এক্টিং আৰু ফেশ্বন জগতৰ লগতে জড়িত দুইটাৰে কম্বিনেশ্যন এটা ৰাখি আপোনালোকক এইখিনি দেখাবলৈ অলপ চেষ্টা কৰিলোঁ যিহেতু মোৰ এইকেইদিন গাও বেয়া আৰু ভালকৈ মই আপোনালোকক ডাইৰেক্টলি কৰিব পৰা নাই আৰু সেইকাৰণে আজি ভইচ অভাৰ কৰি দিলোঁ আৰু আজি আকৌ আহিছিলে এটা পাৰ্চেল আপোনালোকে দেখিবই চাবানাৰ এটা ধুনীয়া ড্ৰেছ কোট ছেট হয় অফিচলৈ যাবলৈ খুবেই ধুনীয়া মই পিন্ধি পেলাই আৰু যদি আপোনালোকৰে ভাল লাগিছে আউটফিটটো তেনেহ'লে লিংক বুলি কমেণ্ট কৰিব আৰু মোক আজি কেনেকুৱা লাগিছে সেইটো ক'বলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই আকৌ নেক্সট মই ভিডিঅ'ত লগ পাম যদি মোৰ ভিডিঅ'সমূহ ভাল পাইছে তেনে ফ'ল' এটা কৰি দিব